দুৰ্গা পূজাৰ নামত এইবোৰ কি অভণ্ডালি ষ্টাৰ্ট কৰিছে। পূজা কমিটিৰ মানুহবোৰে এইবোৰ এই চান্দা কালেকশ্যন কৰি পেলাই, চান্দাবোৰত ডিমাণ্ড কৰি পেলাই সাধাৰণ জনসাধাৰণৰ পৰা চান্দা উঠোৱাটো সঁচাকৈ এইটো যুক্তিসংগত হয়নে? এয়া যি নতুনকৈ এটা ঘটনা আমি শুনিব পাৰিছোঁ, নিউজত দেখিবলৈ পাইছোঁ যে শিলচৰত যিটো ঘটনা ঘটিছে, য'ত নেকি চান্দা কালেকশ্যন 5,000 টকা চান্দা ডিমাণ্ড কৰিছে দুৰ্গা পূজাৰ কাৰণে, আৰু চান্দা 5,000 টকা দিব নোৱাৰাত বা দিব নোৱাৰিব বুলি কোৱাত তেখেতৰ দোকানপাট এইবোৰ ভাঙি চুৰমাৰ কৰিছে, লগতে তেখেতক আঘাত কৰিছে, মাৰপিট কৰিছে। এনেকুৱা ধৰণৰ নিউজ আমি ইতিমধ্যে শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ। এবাৰ ভাবি চাওকচোন, এই যে হোটেল চলায় বা এটা চাহৰ দোকান চলায়, তেওঁ কিমাননো আৰ্নিংছ কৰে বা তেখেতৰ ইনকামনো কিমান হয়? এটা ফুটপাথ বুলিয়ে ক'ব পাৰি, তেখেতৰ এই সৰু মৰু যিটো এটা চাহৰ দোকান, এই চাহৰ দোকানৰ মাধ্যমত তেখেতে কিমাননো আৰু উপাৰ্জন কৰে, আৰু সেই উপাৰ্জনেৰে তেখেতৰ হয়তো তেখেতৰ পৰিয়ালটো চলাব লগা হয়। আৰু সেই ক্ষেত্ৰত এটা 5,000 টকা যদি এটা চান্দা ধৰি দিয়া হয়, তেখেতক ডিমাণ্ড কৰা হয়, তেখেতে ক'ৰ পৰা দিবনো? আৰু তেখেতে মানিলোঁ দিও দিলে, তেখেতৰ পৰিয়ালটো কেনেকুৱা চলিবনো সেই পইচাখিনি দিয়াৰ পিছত? তো তেখেতৰ সকলোৰে জীৱনত যে কেনেকুৱা প্ৰব্লেম থাকে সেইটো বুজি পাব লাগে। আৰু আজিৰ যিটো চান্দা বা পূজাৰ যিবোৰ কমিটি আছে, সেই কমিটিবোৰৰ মানে কি ক'ম আৰু, তেখেতসকলে চান্দা ডিমাণ্ড কৰে। ভাই, এটা বছৰ লাগিলে তহঁত পূজাটো ইমান ধুমধামেৰে নকওঁ, অকণমান সৰুকৈ কৰচোন। তথাপিও জনসাধাৰণক ইমানো হাৰাশাস্তি কেলৈ দি আছে? চাওক, এই হাৰাশাস্তিটো যে দি আছে, এই হাৰাশাস্তি দিয়াত চাওক, ইয়াত উপকাৰ কাৰ হৈছে? উপকাৰ কাৰো হোৱা নাই। কিন্তু ইয়াত অকণমান ফূৰ্তিৰ কাৰণে, অকণমান উলহ মালহৰ কাৰণে তেখেতসকলে চান্দা কালেকশ্যন কৰি ডাঙৰকৈ এটা পেণ্ডেল কৰি পেলাই ডাঙৰকৈ পূজাটো পাতিব। ন' ডাউট এইটো এটা সৌন্দৰ্য বাঢ়িব নিশ্চয়, আৰু এইটো কৰিব লাগে, যিমান বেছি পাৰে, যিমান উলহ মালহেৰে এই উৎসৱটি পালন কৰিব লাগে। কিন্তু কথা এইটোৱে যে এই সাধাৰণ জনসাধাৰণে যিসকলে দিব নোৱাৰিব, তেখেতসকলৰ পৰা এই হাৰাশাস্তি কৰি পেলাই জোৰ জবৰদস্তিকৈ এই পইচাখিনি লোৱাটো মই উচিত বুলি নাভাবোঁ। এতিয়া কথা হ'ল, চাওক, যিটো চান্দা দিয়ে, একচুৱেলি চান্দা আমিও দিওঁ, সকলোৱে দিয়ে, সকলো ধৰ্মাৱলম্বীৰ মানুহেই এই পূজা হওক বা যিকোনো উৎসৱত চান্দা দি বা যিকোনো ধৰণে সহায় কৰি পেলাই এটা যাতে আগভাগ লওঁ বা লগত থাকোঁ, সেই অকণমান পুণ্যৰ আশাৰে সকলোৱে কৰে। কিন্তু যেতিয়া ডিমাণ্ডত আহি যায় ন, যেতিয়া মোৰ ওপৰত ডিমাণ্ড আহি যায় যে মোৰ চান্দাটো দিবই লাগিব, সেই ক্ষেত্ৰত কি হয় গম পাইছেনে? তেতিয়া সেই মনৰ পৰা সেই ভক্তিটো নাথাকে যে মই ভগৱানৰ নামত এইখিনি বা আল্লাহৰ নামত বা এইখিনি মই চান্দা কালেকশ্যন, যিকোনো ধৰ্মত, সেইটো অকল হিন্দু বা মুছলিম তেনেকুৱা কোনো কথা নাই, যিকোনো ধৰ্মত যদি আপোনালোকে চান্দা কালেকশ্যনত যদি কিবা ডিমাণ্ড আহি পৰে ন, তেতিয়াহ'লে সেইটো ডিমাণ্ডহে পূৰা হয়, সেইটো মানুহক দেখুৱাই পেলাইহে দিয়া হয়, বা সেইটো ডিমাণ্ডৰ কাৰণত মানে সন্মানৰ খাতিৰতহে তেনেকুৱাকৈ ইমান চান্দাখিনি দিয়া হয়। কিন্তু যিসকলে ভক্তিৰে দিব ন, যিসকলে নিজৰ মনৰ ইচ্ছাৰে চান্দা কালেকশ্যন দিব ন, সেইখিনি চান্দা কালেকশ্যন চাবক কিবা নে কিবা আপোনালোকৰ বেনিফিট হ'ব। সেই পূজাটো পাতিলে বা উৎসৱটো পাতিলে সেই চান্দা পইচাখিনি ন চাব দিব, কাৰণ সেই পইচাখিনিৰে যিমানখিনি 1 লাখ টকাত যিখিনি হ'ব লাগিছিলে, সেইখিনি চাবচোন কিছুমান সময়ত 80,000 টকাটো হৈ যাব। সেইটো এটা মানে প্ৰকৃতিক বা সেইটো ঐশ্বৰিক এটা শক্তি, ঠিক আছে। যিহেতু পূজা এনেকুৱা কালেকশ্যন আগে পিছে অকণমান গম পাওঁ এইবোৰ ক্ষেত্ৰত কি হয়, ডিমাণ্ড কৰাটো কেনেকুৱা, ডিমাণ্ড নকৰাটো কেনেকুৱা। চাওক, এনেকুৱা কিছুমান মানুহ ওলাব যিসকলক আপুনি ডিমাণ্ড কৰিছে 500 টকা, কিন্তু সি দিবলৈ মান্তি বা তেখেতৰ মনৰ পৰা দিবলৈ কিন্তু সি 5,000 টকাও বিচাৰে, তেনেকুৱা মানুহ উলিয়াই যায়। তো সেই ক্ষেত্ৰত কি হয় জানেনে? যেতিয়া আপুনি ডিমাণ্ড কৰে সেই 500 টকাটোৱে পায়, তাৰপিছত সেই তেখেতৰ ইচ্ছামতে যি 5,000 টকা দিব বুলি ভাবে বা দিবৰ ইচ্ছা আছে বা দিব পাৰিব, তেখেতসকলে কিন্তু সেই 500 টকাটো নিদিয়ে। কাৰণ সেই 500 টকাটো যিটো দিলে, সেই 5,000 টকাটো নিদিয়াৰ কাৰণটো হ'লে 500 টকাটো যে দিলে সেইটো ভক্তিহীন, কোনো ভক্তি নথকাকৈ দিছে। আৰু যদি 5,000 টকা দিলেহেঁতেন ন, সেইটো ভক্তিৰে দিলে হয়। আৰু কিছুমানক আপোনালোকে 5,000কৈ ডিমাণ্ড কৰিছে, তেখেতসকলে 500 টকা দিয়াৰহে যোগ্যতা আছে বা তেখেতসকলে 500 টকাহে দিব পাৰিব, আৰু সেই 500 টকাটো তেখেতে মনৰ পৰা দিব, আৰু তেখেতসকলে মনৰ পৰা যিটো পইচা দিব ন, সেইটোৱে কামত আহিব। আৰু সেইটোৰে চাব ঐশ্বৰিক এটা আয় পাব, সেই ঐশ্বৰিক এটা শক্তি পাব, যাৰ মাধ্যমত ধুনীয়াকৈ কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ আপোনালোকৰ উৎসৱটি পালন হ'ব। তো এতিয়া কথাটো মোৰ শেষ কৰিব বিচাৰোঁ এইটোৱে কৈ যে যিটো শিলচৰত ঘটনা হৈছে, এনেকুৱা ঘটনা হ'ব নালাগে। আগন্তুক পূজা আহি পাইছে, সকলো মানুহে চান্দা কালেকশ্যন কৰিব বা সকলো মানুহে চান্দা দিব। পূজা কমিটিসকলক মোৰ এইটোৱে ৰিকুৱেষ্ট থাকিব যে আপোনালোকে ডিমাণ্ড নকৰিব।